বল বল চাহ খাব লাগে বল বল তো এতে পড়ব আকু এবার মোদি সরকার আকু এবার মোদি সরকার আকু এবার মোদি সরকার আকু এবার মোদি সরকার রূপহী আমার ভারতীয়ার কোন তো বলক ভিডিও তো আরাম হবো নাকি Perahan যাব deh. Oh, patoka udah kok ya, guys. আমি তাত তুলছি যে বাবা বাবারে ফেল দিয়ে নামে দিয়া রঞ্জিত কুমার দাস ডাঙরিয়া আৰু লগতে আমাৰ বলিষ্ঠ নেতা তথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া
তেওঁক আমি সকলোৱে আমি পুথিমাৰী বাকী ৰাইজৰ হৈ আদৰণি জনাইছোঁ। গাড়ীত যাব এখনিও ভাৰত মাতা কি বন্দে বন্দে অবৰ্ণ আনোয়াৰ জিন্দাবাদ অবৰ্ণ আনোয়াৰ জিন্দাবাদ অবৰ্ণ আনোয়াৰ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ জিন্দাবাদ তেতিয়াতো ৰাজনীতি নকৰিবি জিন্দাবাদ ৰঞ্জিত কুমাৰ দাস জিন্দাবাদ পাইছে তো দাখল করেছি অতুল বৰা জিন্দাবাদ নাই অতুল বৰা জিন্দাবাদ ৰঞ্জিত কুমাৰ দাস জিন্দাবাদ মানুহটি যদি দলবাগী আহোম কিয় আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী জাতীয় নায়ক আমাৰ সকলোৰে আদৰৰ অসমৰ সুসন্তান মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁক আমি আজিৰ এই নিৰ্বাচনী মঞ্চলৈ আদৰি আনি বিজেপিৰ সভাপতি ৰঞ্জিত আমি আহি সম্বোধনা দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু মোবাইললৈ আৰু ইনষ্টাগ্ৰামৰ একাউণ্টত ভেৰিফাইড চলিছে যুৱ পৰিষদৰ বিশ্বজিৎ তালুকদাৰ, অৰবিন্দ ইনষ্টাগ্ৰাম বৰ্মন, কৰা নাই যোগেন বৰ্মন তিনিওজনকে আহি নহ'ব সম্বোধনা দিয়াৰ কাৰণে নহ'ব পাৰে সেইটো শেষ হ'ব পাৰে বলো বলো ভাৰত মাতা কি সেইটো কি লিখি দেখা নাই এবাৰে কাণত এবাৰে সেইটো কি লিখি আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ, আকো এবাৰ মোদী চৰকাৰ। ৰূপহী আমাৰ অসম, ভাৰতীয়াৰ সোণৰ অসম, গঢ়িবলে আমি এখন স্বাধীনতাটো ভৰি পৰে। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। আমাৰ বেলচি আছে উৰে ভালকে মোক ধৰাক দে ৰ'দত নাও খাই যাওঁ তই নামি মোক ধৰি যাক চবে চৰবে lagi pergi sini. Bapak ni bangkai. Bangkai, mobile satu berapa ni? Aste beri namanya. Aman teman ada semua di sini. Aman teman ada semua di sini. No, no.
শেষত মই অসমৰ CM মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অনুৰোধত দুষাৰমান মঞ্চত দি দিলোঁ আৰু ভাষণ। তো ভাল লাগিলে ভিডিঅ'টো কিবা কানি কৰি থাকিলোঁ বাকীবিলাক মিছি